দেশমাতৃৰ সেৱাত নিয়োজিত অৱস্থাতে প্ৰাণ হেৰুৱালে বীৰ জোৱান দুৰ্লভ গগৈয়ে। শ্ৰীনগৰৰ সেনা ছাউনীত কৰ্তব্যৰত অৱস্থাতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। গোলাঘাট জিলাৰ বৰঙী মৌজাৰ পংকা বৰচাপৰিৰ সুযোগ্য সন্তান দুৰ্লভ গগৈ। ২৬ মে'ত আকস্মিক হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ। দেশমাতৃৰ সুৰক্ষাত ব্ৰতী হৈ থকা অৱস্থাতেই হঠাতে স্তব্ধ হৈ গ'ল এটা নিষ্পাপ স্পন্দন। জম্মু কাশ্মীৰৰ প্ৰভাৱিত শ্ৰীনগৰ সেনা ছাউনীত কৰ্তব্যৰত অৱস্থাতেই নিয়তিৰ ওচৰত হাৰ মানিলে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ সুযোগ্য সন্তান ভাৰতীয় সেনাবাহিনীৰ সাহসী জোৱান দুৰ্লভ গগৈ। যোৱা ২৬ মে'ৰ দিনা এক আকস্মিক হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ দেশপ্ৰেমী জোৱানজনে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ এই অকাল আৰু আকস্মিক বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ মৰঙী মৌজাৰ লগতে পংকা বৰচাপৰি অঞ্চলত এক গভীৰ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ১৯৮৬ চনৰ ২ এপ্ৰিলত মৰঙী মৌজাৰ পংকা বৰচাপৰিত জন্মগ্ৰহণ কৰিছিল দুৰ্লভ গগৈয়ে। সৰুৰে পৰাই দেশৰ বাবে কিবা এটা কৰাৰ তীব্ৰ হেঁপাহ বুকুত বান্ধি ৰাখিছিল তেওঁ। শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছতেই কেৱল নিজৰ কঠিন পৰিশ্ৰম, একাগ্ৰতা আৰু তীব্ৰ শাৰীৰিক অনুশীলনৰ বলত তেওঁ ভাৰতীয় স্থল সেনাবাহিনীত যোগদান কৰিবলৈ সক্ষম হৈছিল। মৃত্যুৰ সময়ত তেওঁ 49 এয়াৰ ডিফেন্স ৰেজিমেণ্টৰ এজন দক্ষ হাবিলদাৰ হিচাপে কৰ্মৰত আছিল। সামৰিক জীৱনৰ এক দীঘলীয়া আৰু গৌৰৱোজ্জ্বল সেৱাৰ অন্তত অৱসৰ ল'বলৈ মাত্ৰ কেইটামান বছৰহে বাকী আছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাৰ যে অন্য আছিল। ভাৰতীয় সেনাৰ বিশেষ তত্বাৱধানত যেতিয়া বীৰ জোৱানজন নশ্বৰ দেশ আজি তেওঁৰ প্ৰাণৰ মৰমৰ উপজাভূমি পংকা বৰচাপৰি নিজ গৃহলৈ অনা হয়, তেতিয়া সমগ্ৰ পৰিৱেশত কান্দোনৰ ৰোলত ৰজন জনাই উঠে। অগণন জনতাৰ ভিৰ প্ৰিয় জোৱানজনক শেষবাৰ বাবে চাবলৈ আৰু অশ্ৰু অঞ্জলিৰ যাচিবলৈ হাজাৰ হাজাৰ গুণমুগ্ধ আত্মীয় স্বজন তথা স্থানীয় ৰাইজৰ বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ সমাগম ঘটে। দেশৰ বাবে প্ৰাণ আহুতি দিয়া এইগৰাকী সতীৰ্থক ভাৰতীয় সেনাবাহিনীৰ জোৱানসকলে সম্পূৰ্ণ সামৰিক ধৰ্মৰে গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। বীৰ জোৱানগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ খোমটাই সমষ্টিৰ স্থানীয় বিধায়ক মৃণাল শইকীয়া, গোলাঘাট জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়ববীয়াসকল, আৰক্ষী প্ৰশাসনৰ দল উপস্থিত থাকে। যোৱাকালি কৰ্তব্যৰত অৱস্থাত ভাৰতীয় জোৱানৰ হাবিলদাৰ দুৰ্লভ গগৈ ডাঙৰীয়াৰ মৃত্যু হয় আৰু তেখেতৰ মৃত্যুত আমাৰ সমূহ ৰাইজ দুখিত হৈছে। আৰু ভাৰতীয় আৰ্মীৰ এজন জোৱান মৃত্যু হোৱা মানে দেশৰ কাৰণে বহুত লোকচান। আজি তেখেতক ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আমি সকলো দুখিত হৈছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গৈ আছে। ইতিমধ্যে আপুনি ইয়াত উপস্থিত হৈছে, বহু লোকে হয়, মানুহৰ মৃত্যুত সকলো দেউতাক নাথাকিলেও মাক নাথাকিলেও সেই সময়ত মই ডাঙৰ দীঘল কৰিলোঁ। শিক্ষা দীক্ষাই আগবঢ়াই নি বৰ্তমান সৈনিক বিভাগলৈ যোৱাত যি অৱদান, সি বহুত কষ্টত সৈনিকত সোমাইছিলে। এটা সময়ত নাচিকত বিলাহী খেতিত হাজিৰা কৰি পেলাই সৈনিকত সোমাবলৈ বিচাৰিছিলে আৰু তাত ঠিক সেই কষ্টৰ মাধ্যমত সি সেই কষ্ট সাফল্য হিচাপে পাইছে সেই নাচিকত থাকিয়ে। সেয়েহে তাৰ প্ৰতি আমাৰ বৰ মৰম। পৰিয়ালটোৰ সন্তান হিচাপে সিয়ে ডাঙৰ আছিলে। আমাৰ পাঁচজন ককাই ভাইৰ ভিতৰত সন্তান হিচাপে সিয়ে ডাঙৰ আছিলে। সেয়েহে আমাৰ গোটেই পৰিয়ালটোৰ তাৰ প্ৰতি বৰ মৰম আছিলে। আৰু এই মৰমৰ এতিয়া আমাৰ মনত এনেকুৱা এটা আঘাত দি গৈছে, আমি ভাবিব পৰা নাই। মানে আমাৰ মাজৰ পৰা যে সি হেৰাই গৈছে, আমি ভাবিব পৰা নাই। কিন্তু কি হ'ব, নিয়তিৰ লিখন। ভগৱন্তই যেনেদৰে যাক যি সময় দিছে হ'বই, তাৰতো কোনো খণ্ডন নহয়। সেয়েহে আমাৰ তাৰ বিশেষ ক'বলগীয়া একো নাই। ভগৱন্তই যেনেকে দিছে তেনেকেই নিছে। মাথোঁ আমাৰ অন্তৰত দুখ আৰু বেদনাখিনিয়ে দি থৈ গ'ল। তাৰ বাহিৰে আৰু আমি ক'ব নোৱাৰিম। আজি তাৰ চিতা সাজিব আমি নালাগিছিল, কিন্তু আমি সাজিবলগীয়া, আমাৰহে সাজিব লাগিছিলে, কিন্তু আমি সাজিবলগীয়া হৈছে তাৰ চিতা। এই বৰ দুখদায়ক। নহওক আৰু ভৱিষ্যতে আন কাৰোবাৰো তেনেধৰণৰ সন্ততিৰ তেনেকুৱা অৱস্থা নহওক, আমি তাকে কামনা কৰিছোঁ। তেওঁৰ বয়স কিমান আছে? বয়স বেছি হোৱা নাছিলে, 40 পাৰ হৈছে। চাকৰিত যোগদান কৰা বয়স হ'ল, দিন হ'ল। তাৰ অৱসৰ হ'বলৈ আৰু এটামান বছৰ আছিলে বাকী। 15 বছৰ